আজি যাই আছোঁ মই নামাজ পঢ়িবলৈ। আজি যিহেতু আমাৰ জুম্মা মুবাৰক, আপোনালোকেতো নিশ্চয় গমেই পাইছে। যোনে যোনে চাই আছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আজি দেখাম বহুত জেগা দেখাম। আজি আমাৰ গাঁৱৰ মছজিদো বান্ধি আছে। আজি যাই আছোঁ আমি লাহে লাহে দেখি আছোঁ। এখন আমাৰে গাঁও। যাই আছোঁ আৰু আমি আৰু মছজিদটো দেখিছোঁ। যিহেতু গাইছ এইটোৱে মছজিদ আমাৰ, এইটোৱে মছজিদ। তেতিয়া দেখাব নহ'লে টাইম বহুত হৈ গ'ল, অলপ এতিয়া দেখি দিলোঁ। বৰ্তমান ইটো চলি আছে মছজিদ দেখি আছোঁ। অলপ বাথৰুম গাইছ। যাই আছোঁ লাহে লাহে চলি আছে দেখি আছোঁ লাহে লাহে। এলা চলি আমাৰ গাঁৱৰে কাম কেনে চলি আছে কাম কেনে চলি আছে? ভাল চলি আছে নে ৰে? কাম ভাল চলি আছে নে? অঁ যাইছোঁ লাহে লাহে আৰু যাওঁ। যিহেতু মোৰ প্ৰথম ব্লগ, আপোনালোকে চাই ভাল নাপাব পাৰে। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এলা মিস্ত্ৰী লাগি আছে মছজিদৰ কাৰণে। এইটো আমাৰ গায়ক, নাম্বাৰ 1 গায়ক আমাৰ পুষ্কলা পচিন্দেৰী চুপাৰ মিতুৰাজ। বঢ়িয়া অঁ